खुलुमबाय बयखौबो नोंथांमोना थामनेलाव नायनानै मोनथिखाबाय जानांगौ पलिटिक्सत कोनबा अकले जुदि इलेक्शन खेले इंडिपेंडेंट हिओ एटा प्रभाव पेलाय गतिके मानुहक माने इग्नोर करिब नापाय আজি আপুনি যদি ধৰি লওক খেলে ইলেকশন চিৰাঙত কোনবা এটা সমষ্টিত খেলে আপুনিটো হাজাৰটা ভোট পাব কাৰণ ইমান দিন আপুনি সাংবাদিকতা কৰি আছে সবৰ লগতো চিনাকি মানুহবিলাক সিম্পাথি ভোটটো আপুনি পাই যাব বেচাৰা উঠিছে অলপ ভোট দিম গতিকে আজি গৌৰৱ গগৈ ডাঙৰীয়াটো কংগ্ৰেছৰ প্ৰেসিডেন্ট হৈ আহিছে আৰু সাংসদ হয় আৰু কংগ্ৰেছৰ এটা পুৰণি ইতিহাস আছে কবাত নহয় কবাত তেখেত সকলৰ কিবা ৰোল থাকিব কিন্তু আজি তাৰিখত মই নাভাবো যে ইমান সোনকালে কংগ্ৰেছৰ কিবা এটা ডাঙৰ এটা গ্ৰোথ হ'ব বা কংগ্ৰেছৰ সাংঘাতিক কিবা এটা এচিভমেন্ট আহিব হিটো মই আজি তাৰিখত দেখিবলৈ নাপাওঁ এই এৰিয়া বিলাক তেখেত সকলে বহুত বছৰ আগতে সাৰেন্ডাৰ কৰি গৈছে আৰু যি সময়ত ৰাজ্যত সৰকাৰ আছিল সেই সময়ত বহুত সুযোগ পাইছিল যে এই অঞ্চলৰ জাতি জনগোষ্ঠীক মৰম দিবলৈ এই অঞ্চলৰ জাতি জনগোষ্ঠীক মানে আগুৱাই নিবলৈ সেই সময়বিলাক যদি মানুহবিলাকৰ মনত পৰে তেতিয়া মই নাভাবো যে কোনবা মানুহে কংগ্ৰেছৰ কাক ছাপিব মই এটো নাভাবো কিন্তু গণতন্ত্ৰ দেশত সবৰ চইচ আছে যে হিটো তেখেত সকলে কৰিব কিন্তু আজিৰ তাৰিখত যদি মোক আপোনালোকে খুদে যে বিটিসিৰ কোনখন সমষ্টিত জিকিব মই দেখা নাই যে কোনো এটা সমষ্টিত কংগ্ৰেছৰ সংগঠন আছে কোনবা কতবা মানে তেনেকুৱা বুথ কমিটি আছে কতবা কিবা মণ্ডল কমিটি আছে তেনেকা মই ইমান দেখা নাই এজন দুজন ব্যক্তি কংগ্ৰেছ কৰা দেখা পাও হিখিনিৰ বাহিৰে একো দেখা নাই মই আমাৰ দলৰ স্থিতি আমি লাহে 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 আকৌ বিল্ড আপ কৰিছো ৰাইজে দেখিছে যে কংগ্ৰেছ দলে বিটিআৰৰ সম্পৰ্কত নিজৰ স্যাক্ৰিফাইস কৰিলে কিন্তু বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক তেওঁলোকৰ বলি দিছে তেওঁলোকক স্যাক্ৰিফাইস কৰাইছে নিজৰ দলৰ ব্যক্তিগত স্বাৰ্থত বিজেপি আৰু কংগ্ৰেছ একদম অপোজিট কংগ্ৰেছে নিজৰ স্যাক্ৰিফাইস দিলে আৰু বিজেপিয়ে ইউপিপিএলক স্যাক্ৰিফাইস কৰিছে বিপিএফক আজি একদম দুৰ্বল কৰি পেলালে ৰিমোট কন্ট্ৰোলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত আছে প্ৰায়তো তৰুণ গগৈ দেৱৰ দিনত ৰিমোট কন্ট্ৰোল তেওঁলোকৰ হাতত নহয় ৰিমোট কন্ট্ৰোল বড়ো মানুহৰ হাতত আছিল আৰু এই কথাবোৰ মানুহে এতিয়া গম পাই গৈছে আৰু পুনৰবাৰ কংগ্ৰেছক স্বাগতম জনাইছে অগপক হেক কৰিলে যি অৱস্থা যি অগপৰ হৈছে এই একে অৱস্থাটো আমি দেখিছো যে বিজেপিয়ে ইউপিপিএলে হওক বিপিএফে হওক এতিয়া সকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঠুক সন্মুখত আঠু খাৰিবলৈ হৈছে आं सानो एपिबिनि जा थांखि बे हारिखौ बोखावनायनिसो मोनसे हाबाफारि बाकी फिथाइखौ उनावहाय मोनगोन नै पार्ट 1 एंड पार्ट 2 नि जाहानि जेंना बे जेंनाया ओरैबायदि बेयो कमप्लिटलि पिजिआ माबा प्रपोज रिजार्भ फरेस्टमोन बेखौ जोङो डि रिजार्भ खालामनानै जों बेखौ इन्डास्ट्रि मोनसे गायसननो नागिरदों जाय इन्डास्ट्रियाव हाजार हाजार मानसिनि समस्त 35 बोसोर जोंनि बर'नि जा सोमावसारनाय बे सोमावसारनायाव खहा जानाय जोंनि जा रांखान्थि बिथिं बेखौ बुरखांनायनि जों लामा लादों आरो बेवहाय बिपिएफआ जाबायदि गेम गेलेदों बिपिएफ आरो कंग्रेसआ आं नोंथांमोननो प्रमाण होखारै बुंनो हागौ मानोना आंनो बे डिपार्टमेन्टखौ सामलायगासिनो दङ माइरं गरसेनिबो हा रावनिबो बेवहाय खहा जाया बिनि अनगा पर्बतजरा हालामा भारत उदांस्रि जानायनि 79 बोसोरनि उनावबो दिनैसिम हानि पाट्टा मोननो हायाखै बेखौ जोङो थांनाय बाराव 1245 नखरनो जोङो हा होदों आरो बे बाराव जोङो 1500 नखरनो 29 तारिखआव जोङो हानि पाट्टा होनो थांगासिनो दङ আমার মাটি কোথাওরা বাঁশবাড়িনি আগে বিহারে
এতিয়ালৈকে তেনেকুৱা ৰিটাৰ্ণ নিয়া কথাটো কোৱা নাই, যিহেতু মানুহবিলাকে বিভিন্ন কথা কৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো কৈছে যে বিভিন্ন জায়গাত ইণ্ডাষ্ট্ৰিটো মানুহবিলাকে আমন্ত্ৰণ কৰি আছে, বিচাৰি আছে, কাৰণ এটা ইণ্ডাষ্ট্ৰি অহা মানে ইকনমিক ডেভেলপমেণ্ট। আজি আমি দেখিছোঁ ভাৰতত যিখিনি ৰাজ্যত ইণ্ডাষ্ট্ৰি আছে সেইসকলে ৰেভিনিউ চাৰপ্লাছ ষ্টেট হয়। আজি বেলেগ নহয়, আমাৰ ওচৰত যিবিলাক ঝাৰখণ্ড আছে তাত বহুত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, যিবিলাক হাৰিয়ানা বা বিভিন্ন ষ্টেটবিলাক তেখেতসকলে ৰেভিনিউ চাৰপ্লাছ ষ্টেট হয়। তো আমাৰ তাত আজি ইণ্ডাষ্ট্ৰি নোহোৱাৰ কাৰণে আমি ৰেভিনিউটো আমি বহুত তলত পৰি থাকোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কষ্ট কৰি GDP-টো আগত বাঢ়াই লৈ গৈছে, আগত উঠাই লৈ আহিছে। ভাৰতৰ ভিতৰত অসমখন 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে। চ' আজিৰ সময়ত আমাৰ মানুহবিলাকে এই কথাটো বুজি পাব লাগিব, আমি প্ৰাকৃতিক ক্ষতি হোৱাকৈ, আমাৰ নিজৰ মানুহৰ ক্ষতি হোৱাকৈ একো কাম নকৰোঁ। ময়ো নিজে বহুত বছৰ সংগ্ৰাম কৰি আহিছোঁ, মোৰ ইমান সাহস নাই বা ইমান হিম্মত নাই যে কোনোবা বড়ো মানুহৰ মাটি কাঢ়ি ইণ্ডাষ্ট্ৰি বনাবলৈ দিম, এই চিন্তাধাৰা মোৰ নাই। বা কোনোবা বড়োই নহয়, যি কি নহওক মানুহৰে তাৰ মানৱতাটো মানে দূৰত থৈ পেলাই কিবা এটা কাম কৰিম, সেইটো মোৰ মানসিকতাত নাই। গতিকে আজি ছ'চিয়েল মিডিয়াত বিভিন্ন কথাবিলাক বিভিন্নজনে কৈছে, যিসকলে আৰামছে 4 লাখ টকা দৰমহা লয়, 3 লাখ টকা দৰমহা লয়, চাকৰি কৰি আছে, এই মানুহবিলাকো বিভিন্ন কমেণ্ট কৰিছে। যিবিলাকে AC ৰুমত বহি পেলাই আৰামছে চাকৰি কৰি দৰমহা লৈ আছে, সেইসকলে আজি আমাৰ নিবনুৱা যুৱ যুৱতীসকল যে গোৱাত গৈ পেলাই, ক'ৰবাত গৈ পেলাই ছিকিউৰিটি গাৰ্ড হৈ পেলাই বা বিভিন্ন কাম কৰি, লোহা ইণ্ডাষ্ট্ৰিত কাম কৰি কিমান কষ্ট কৰি আছে, সেইবিলাক তেখেতসকলে বুজি নাপায়। তো সেইকাৰণে আজি মই চবকে অনুৰোধ কৰিছোঁ যে এই কথাটো যাতে চবে বুজিবলৈ চেষ্টা কৰে আৰু ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিবলৈ সকলো যাতে সহযোগ কৰে। BPF-आथ' गेम गेलेखागोन, दा बिस्रा राहायानो गैला। दा मानसिजों दाङाबाजि लाबोफिननाय राजखान्थि गेलेगासिनो दं, बेखौनो आं बुंनो नागिरदों। बिथांमोननि टारगेटआ ओरैबायदि दावराव दावसि जायोबा गावस्रा पलिटिकेलि लाब जायो। आगोलनि बायदि जोंनि गेजेराव थैनि बाना बोहैबा बिथांमोना लाब जायो। आगोलनि बायदि जोंनि गेजेराव बिदा फंबाय सैलाय जायोबा, हारसा बर' डिफारेन्स फैयोबा बिथांमोना लाब जायो, बेखौनो लाबोफिननो नागिरदों। जोङो 40थायाव 40थाखौनो टिकेट होगोन, बिसायख'थियाव जों बाहागो लागोन आरो दिनैनि दिनाव जोङो 30था सिटआव देरहानो थांगासिनो दङ। बाखि 8थाखौ बायदिसिना राननानै लागोन बिसोरो।